নমস্কাৰ বন্ধু-বান্ধৱসকল, নাৰায়ণ হেল্থ কেয়াৰ টিপছ আছামিজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হৈছে গৰম পানী বা জুয়ে পুৰিলে ঘৰুৱা ঔষধে কেনেকৈ ভাল কৰিব পাৰি। সাধাৰণতে গৰম পানী, গাখীৰ, চাহ, ভাত বনাওঁতে তেল চিটিকি পৰিলে আমাৰ দেহত যিকোনো অংশত পৰিলে সময় থাকোঁতেই ট্ৰিটমেণ্ট নকৰিলে আপোনাৰ জুয়ে পুৰা অংশ ঢৌ উঠে, অসহ্য বিষ হয় আৰু ঘাঁ লাগে। আমাৰ দেহত গৰম পানী বা জুয়ে পুৰিলে ভাল হোৱা ঘৰুৱা ঔষধৰ বিষয়ে জানো আহক। প্ৰথমে আপোনালোকে মেথিগুটি 50 গ্ৰাম পানীত তিয়াই তাক পটাত পিহি পুৰা ঠাইত প্ৰলেপ দিব। তেতিয়া আপোনাৰ ৰমৰমনি বা ভকভকনি নাইকিয়া হ'ব আৰু ঢৌ নুফুটে আৰু জুয়ে পুৰা ভাল হ'ব। 2 নম্বৰ হৈছে গাজৰ এটা পটাত পিচি জুয়ে পুৰা ঠাইত প্ৰলেপ দিলে ঢৌ নুফুটে আৰু জুয়ে পুৰা ভাল হয়। 3 নম্বৰ হৈছে ধূনা পিহি প্ৰলেপ দিলে জুয়ে পুৰা ঠাই ভাল হয়। এল'ভেৰা জেল জুয়ে পুৰা ঠাইত প্ৰলেপ দিলেও জুয়ে পুৰা ভাল হয় আৰু জুয়ে পুৰা দাগ নাইকিয়া হয়। পিঁয়াজৰ ৰস জুয়ে পুৰা ঠাইত লগালেও জুয়ে পুৰা ভাল হয়। আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।